হিসাব ওলাইছে प्रमोद बरोर बीटीसी सरकारों फिन आरटीआईआवहाय रिजाल्ट मोननाय निउस भाइरेल जागासिनो दं एसामिस खौराङाव गोबां बर' खौरांफ्रा बेखौ दामाखै होआखै आरो होनायबो नङा गोबाङा बेखायनो एसामिस रावबाबो गोबाङा बुजिगोन दासिमाव गोबांथार लेन्डलेस माने हानि जायफ्रा लेखा गैयै एथ'खिनि होबाय एथ'खिनि बानायबाय नैबेफोरनि सायाव गुवारै भाइरेल जागासिनो दं। हिसाब ओलाइছে प्रमोद बरोर बीटीसी सरकारों 10 दिन বা 15 দিনৰ ভিতৰত আমি 1 লাখৰ পৰা 2 লাখ ফেমিলিক মাতি দিব পাৰিম আৰু সেইটো ৰেকৰ্ড কোনো পৃথিৱীতে হোৱা নাই বুলি ক'ব লাগিব। सीएम प्रमोद बरोवेও 2 লাখ লোকৰ মাটিৰ সমস্যা সমাধান কৰা বুলি দমফালি মাৰিছিল। আজি আমি 4 বছৰত 2 লাখতকৈ অধিক পৰিয়ালক ভূমিৰ অধিকাৰ দিবলৈ পাৰিছোঁ। কিন্তু আৰটিআইৰ তথ্য লৈ बीटीसी सरकारों স্বৰূপ ইতিমধ্যে উদঙাই দিছে বিপিএফে। ক'ত 2 লাখ আৰু ক'ত 423 202 আৰু কিছুমান লিখিছে ডাজ নট কভাৰ এলটমেণ্ট কোনে কৈছে তো অফিচাৰ এছএছ অফিচাৰ থাকে। এইবাৰ বিপিএফৰ যুৱ নেতা বিক্ৰম দৈমাৰীয়ে উলিয়াইছে পথ নিৰ্মাণৰ প্ৰসংগ। তাই মই আৰটিআইত এনেকুৱা লিখিছিলোঁ যে হাউ মেনি নিউ ৰোড কনষ্ট্ৰাক্টেড বাই বিটিআৰ গভৰ্ণমেণ্ট ন' ৰিপেয়াৰিং ন' ৰিকনষ্ট্ৰাক্টেড ৰোড অনলি নিউ কনষ্ট্ৰাক্টেড ৰোড কিমানখিনি বনোৱা হৈছে বুলি গোটেই ডিপাৰ্টমেণ্টত মই সুধিছিলোঁ। ৰুৰেল ৰোড ডিভিজন টংলা বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টত কোনো নিউ কনষ্ট্ৰাক্টেড ৰোড তাতে কৰা নাই বুলি এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰে মোক ৰিপ্লাই দিছে। কৰিবলৈ বহুত আছে যিটো নাই ডিপাৰ্টমেণ্টে ক'ব ষ্টেটে বনোৱা ৰাস্তা আছে কিন্তু বিটিচি বনোৱা ৰাস্তাহে মই খুজিছোঁ। এতিয়া মাজবাদৰ আহি গ'ল একে কুৱেশ্যন ৰিপ্লাই দিছে নীল। ওদালগুৰি জিলাৰ লোক নিৰ্মাণ বিভাগৰ পৰা পোৱা উত্তৰ অনুযায়ী বিপিএফ নেতাজনৰ কঠোৰ সমালোচনা বিটিচি চৰকাৰক। বহুত এনেকুৱা ৰাস্তা আছে য'ত এটা গাঁৱৰ পৰা এখন গাঁৱত যাব নোৱাৰে কোনোবা নহয়তো কোনোবা জাগা আছে বনাব লগা। হাগ্ৰামা মহিলাৰে দিনত বহুত ৰাস্তা হিচাপ কৰিব নোৱাৰা হাগ্ৰামা মহিলাৰে ৰাস্তা বনাই থৈ গৈছে। এইবোৰ ৰাস্তা প্ৰমোদ বড়ো ডাঙৰীয়াই ৰিপেয়াৰিং কৰিছে এইটো মই মানিম, ৰিকনষ্ট্ৰাক্টেড কৰিছে মই এইটো মানিম, কিন্তু নিউলি কনষ্ট্ৰাক্টেড ৰোড বনোৱা নাই বুলি তেখেতসকলে মোক ৰিপৰ্ট দিছে। কেৱল মাটিৰ পট্টা বা নতুন পথ নিৰ্মাণেই নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি জনজাতীয় বিশ্ববিদ্যালয় NIT প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিটিআৰবাসীক প্ৰমোদ বড়ো চৰকাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ বিপিএফ নেতাজনৰ। ট্ৰাইবেল ইউনিভাৰ্চিটি কি লিখিছে তেজপুৰতে চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে তেজপুৰৰ পৰা ওদালগুৰি বেছি দূৰ নহয় বুলি লিখা আছে। ওদালগুৰিৰ ষ্টুডেণ্টবিলাকে ৰিজাৰ্ভেশ্যন আৰু ফেকাল্টি ৰিজাৰ্ভেশ্যন লৈ পেলাই তেজপুৰতে শিক্ষাগত গ্ৰহণ কৰিব পাৰিব বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে লিখি পঠাইছে। কিন্তু আমি বিচাৰিছোঁ কি ট্ৰাইবেল ইউনিভাৰ্চিটি আমি বিচাৰিছোঁ ৰাইজে প্ৰমোদ বড়ো কোৱাৰ দৰে NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি এনেকুৱা লিখিছে দেয়াৰ ৱাজ ন' প্ৰপ'জেল টু ষ্টেবলাইজ আনাডাৰ NIT ইন আছাম লিখি পঠাইছে প্ৰমোদ বড়ো ডাঙৰ। আমি কোৱা কথা নাই এতিয়া ক'ত বনাব NIT 1991 পোষ্ট এতিয়াও আছে এইখিনি কিয় দিব পৰা নাই? দিব পাৰিব লাগিছিল। প্ৰমোদ বড়ো চিফ নহয় জানো কোনে ধৰি ৰাখিছে? পাৰিবতো লাগিছিল পইচাটো আছে। ছেপ্টেম্বৰত বিটিচিৰ নিৰ্বাচন মাজত 3 মাহো নাই। এনে সময়ত চৰকাৰী তথ্য